প্ৰথমতে সমূহ উপস্থিত ছাত্ৰ ছাত্ৰীক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ছাত্ৰ একতা সভাৰ কমিটিক আন্তৰিকভাৱে মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে, লগতে আমাৰ শিক্ষাগুৰুসকল তেওঁলোককো মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু কোনো এক্স ষ্টুডেণ্ট যিমান আছে সকলোৰে কাৰণে এটা হাত চাপোঁ দেই। আজি মই মানে আমাৰ ছাত্ৰ ছাত্ৰীতকৈ মোবাইল বেছি দেখি আছোঁ। দুটা মোবাইলটো আজিকালি সেইকাৰণে মানুহৰ মানে মোবাইল বেছি দেখি ঠিকে আছে বাৰু, অলপ বেছি আন্ধাৰ হৈ গ'লে লাইটটো জ্বলাই দিলোঁ মানে। যিয়ে নহওক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যি নৱগত আদৰণীয় সভাৰ সমূহ ছাত্ৰ ছাত্ৰী মোৰ ফালৰ পৰা। আৰু এইটো মই অলপতে যিটো গীত গালোঁ, মই একেবাৰে নতুন গীত, এই গীতটি কাইলৈ মুক্তি লাভ কৰিব ভিডিঅ'। আশা কৰিছোঁ সকলোৱে যে এই গীতটি ৰেকৰ্ড কৰে আৰু মোক ষ্টৰীত যাতে মোক শ্বেয়াৰ কৰে নেকি মিউজিকেলত, কৰিব নাই? আৰু মানিকপুৰৰ পৰা যাতে গোটেই শদিয়ালৈকে যাতে এই গীতটি বৈ কৰি যায়, ঠিক আছে? গাব লৈছোঁ গীতটি সকলোৱে সহযোগ কৰিলে ভাল লাগিব একেলগে।